কবিতাৰ শিৰোনাম কুঁহিয়াৰ কথা। কথাবোৰ তাই কুঁহিয়াৰ বন্ধা দি কণা কণাকৈ বান্ধি গ'ল। কোনোটো কণাত কথাৰ লেচেৰি পাক, কোনোবাটোত আকৌ কেৰ্কেটুৱাই খোৱা কুঁহিয়াৰৰ দৰে পেটটো খোলা ওলোৱা, কোনোবাটোত ধনুৰ দৰে বেকা অভজা, কোনোবাটোৰ কথাবোৰে নিঘুনি কুঁহিয়াৰ ডালৰ দৰে সমগ্ৰ কণাটোক পৰিচালনা কৰি অহংকাৰত হৈ আছে গদগদ। তাই কথাবোৰ বাৰে বাৰে চালে, লুটিবাগৰ কৰি, থিয়কৈ, আৰু শেষত কান্ধত তুলি। কিন্তু নিয়মৰ বেৰা এখনক প্ৰতিনিধিত্ব কৰি সময়ক ওফৰাই এটা বিশেষ শব্দত ওলমি গৈ থাকিল কথাৰ সমাজখন। এইবাৰ তাই সীতাৰ পৰা দ্ৰৌপদীলৈ এডাল সময়ৰ আগ টানিলে। ঈশ্বৰীয়ত্বৰ সিপিঠিত বিশ্বামিত্ৰৰ আশ্ৰমখন আৰু হস্তিনাৰ ৰাজসভাত মুখ নথকা মুখাবোৰত তৱাই জ্বলি থকা তাপহীন চকুবোৰ খৰকৈ অগা দেৱা কৰিলে। এটা কেঁকুৰিৰ কোজত সমস্ত আৰ্জন এটা এটাকৈ খুলি গ'ল তাই। লেজু এডাল হৈ কুৰুকি তাইৰ মঙহত সোমাই গ'ল, আৰু আগডাল কলংকৰ টেমুনাবোৰ পিঠিত উঠাই আগৰ গতিৰেই গৈ থাকিল, ৰং সলনি কৰি। এতিয়া তাই শাললৈ নিক্ষেপ কৰিব কণা কণাকৈ বন্ধা কথাবোৰ। তিনিটা ভীমৰ নিৰ্মম চেপাত সমাজ নামৰ শব্দটো বিকলাংগ হৈ তলত পৰিব। ক্ৰমে অনাহক